Hello guys, মই আজি ডাইৰেক্ট শিৱসাগৰৰ পৰা ব্লগটো ষ্টাৰ্ট দিলোঁ। মই সেকেন্ড টু মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে ৰংঘৰ কেম্পাছটো, মই দেখুৱাই দিছোঁ। ৰংঘৰটো দেখিছে আপোনালোকে, এইটো ৰংঘৰ হয়। তাৰপিছত এইটো কেম্পাছটো, তাৰপিছত উভতিলোঁ আমি জয়দৌল চাবলৈ। এয়া হৈছে জয়দৌল, এইটো হৈছে জয়দৌল আৰু এইটো জয়দৌলৰ পুখুৰীটো, যোনটো জয়দৌলৰ ওচৰতে আছে জয়পুখুৰী বুলি কয়। জয়পুখুৰী হয়। তাৰপিছত আমি জয়পুখুৰী দেখি, জয়পুখুৰীটো বহুতেই ডাঙৰ হয়, বহুতেই ডাঙৰকৈ খান্দিছিলে, বহুত ডাঙৰ এৰিয়া হয়। তাৰপিছত উভতি আহি আমাৰ বহুত ভোক লাগিছিলে। তাৰপিছত ৰংঘৰৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট আছে, মাৰ আখল বুলি কয়, বহুত ধুনীয়া বনায় তাত। আমি তাত এসাঁজ খালোঁ, বহুত টেষ্টি লাগিছিলে খানাটো। আমি গোটেই চাফা কৰি দিলোঁ। আমি উভতি আহোঁতে দেখিলোঁ কাজিৰঙাত গড় আৰু গড়ৰ পোৱালি এটা। ইমান মনোমোহা দৃশ্য দেখিয়ে ভাল লাগি গৈছে।